আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে। আজি মই বনাম পালেক পনীৰ। তো পালেং পনীৰ বনাবৰ কাৰণে ইফালে পালেং লৈ লৈছোঁ, পালেঙৰ পাতখিনি লৈছোঁ, ঠাৰিখিনি লোৱা নাই বাছি কিনে। আৰু ইফালে 4টা সৰু সাইজৰ বিলাহী এনেকৈ গুটিখিনি বাহিৰ কৰি কাটি লৈছোঁ, অলপমান কাজু লৈছোঁ, আৰু ইফালে পনীৰখিনি কাটি লৈছোঁ, 1 পোৱা পনীৰ। এতিয়া মই বনাম, চাই থাকক। কেৰাহীত তেল অলপ দি তেলখিনি গৰম কৰি ল'লোঁ। এতিয়া ইয়াতে মই অলপমান গোটা জিৰা আৰু অলপ গৰম মছলা দিছোঁ, এইখিনি দি লওঁ। অলপ লৰাই লওঁ। অলপমান আদা লৈছোঁ এনেকৈ দি কেনে, আৰু 2টা জলকীয়া ফালি লৈছোঁ, সেইখিনি দি লওঁ। ইফালে মই কাটি লোৱা বিলাহীখিনি আৰু কাজুখিনিও দি লওঁ। দি অকণমান ফ্ৰাই কৰি এইখিনি পেষ্ট বনাই ল'ব লাগিব। গেছটো মিডিয়াম ফ্লেমত ৰাখি বিলাহীখিনি কেঁচা গোন্ধ যোৱালৈকে আমি অলপ ভাজি লওঁ। এইখিনি বিলাহীখিনি আমাৰ ভাজা হৈ গৈছে, গোটেইখিনি বস্তুৱে ভজা হৈ গ'ল। এতিয়া আমি এইখিনি মিক্সাৰ জাৰ এটাত লৈ কিনে ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত ইয়াৰে এটা পেষ্ট বনাই ল'ম। এইখিনি আমি মিক্সাৰ জাৰটো লৈ ল'লোঁ। এইখিনি এতিয়া অলপ ঠাণ্ডা হোৱাৰ পিছত আমি এটা পেষ্ট বনাই ল'ম। আমি বাতি এটাত অলপ পানী লৈ পালেঙৰ পাতখিনি অলপমান বইল কৰি ল'ম। বইল ঠিক নহয় আৰু অলপ ভাপাই ল'ম। ভাপাই কেনে পানীখিনি চেকি পালেঙৰ পাতখিনি আমি পেষ্ট কৰি ল'ম। আমাৰ কাজু, বিলাহী, জলকীয়া, আদা, পিঁয়াজ দিয়া নাই, জলকীয়া, আদা, কাজু আৰু বিলাহীখিনি এইখিনি মই অলপ ঠাণ্ডা হৈ গ'ল। এতিয়া মই অলপ পেষ্ট বনাই ল'ম। এইটো ভাজি লোৱা বস্তুখিনি আমি পেষ্ট কৰি ল'লোঁ। পালেংখিনি অলপমান বইল কৰিলোঁ, হৈ গ'ল এইখিনি। এতিয়া আমি পানীখিনি চেকিবৰ কাৰণে এটা খৰাহীত লৈ ল'ম। পালেঙৰ পাতখিনি আমি ধুনীয়াকৈ এনেকৈ চেকি ল'লোঁ। চেকিলে পানীখিনি যাব দিম। তাৰপিছত ইয়াৰ এইখিনি এটা পেষ্ট বনাই ল'ম। ইফালে কেৰাহী এটা পাতি লৈছোঁ। মই তেতিয়া মছলাখিনি ভাজি লৈছিলোঁ যে বিলাহী, জলকীয়া, আদা এনেকৈ, সেই কেৰাহীটোৱে ইউজ কৰিছোঁ। কেৰাহীটো আকৌ গৰম হ'ব দিছোঁ। গৰম হোৱাৰ পিছত ইয়াতে মই অলপ বাটাৰ দি ল'ম। আপোনালোকে ইচ্ছা কৰিলে তেল বা ঘিটো বনাব পাৰে। কেৰাহীটো গৰম হৈ গ'ল। এতিয়া আমি ইয়াতে অলপ বাটাৰ দি ল'ম। বাটাৰ দিলে সোৱাদটো বেছি ভাল হয়। তেলতো বনাব পাৰি। বাটাৰখিনি গলি গ'ল। এতিয়া মই বনাই লোৱা এই পেষ্টখিনি ইয়াতে দি ল'ম। গোটেইখিনি পেষ্ট মই ইয়াতে দি ল'লোঁ। এতিয়া মই এইখিনি অলপ ভাজি ল'ম আৰু গুড়া মছলাখিনি ইয়াতে দি ল'ম। আধা চামুচ ৰং গুড়া দিছোঁ, আধা চামুচ নিমখ লৈ লৈছোঁ, অলপ লৰাই লৈছোঁ, 1 চামুচ ধনিয়া পাউডাৰ দি লৈছোঁ। মই বেলেগ মছলা ব্যৱহাৰ নকৰোঁ। সেইখিনিয়ে জিৰা, যিহেতু গোটা জিৰা দিছিলোঁ, সেইখিনি পেষ্ট কৰি ল'লোঁ, আৰু নিমখ, হালধি আৰু ধনিয়া পাউডাৰ দি লৈছোঁ। গৰম মছলাও দিছিলোঁ। মই বেলেগ গুড়া মছলা ব্যৱহাৰ নকৰোঁ। এইখিনি এতিয়া মই অলপমান ভাজি ল'ম। তাৰপিছত পালেং শাকখিনি পেষ্ট কৰি কেনে মই ইয়াতে দি ল'ম। এইখিনি ভাজা হৈ গ'ল। মছলাখিনিৰ পৰা ধুনীয়াকৈ তেল ওলাই আহিছে। এতিয়া মই পালেঙৰ পেষ্টখিনি দি ল'ম। ইফালে মই পালেংখিনি পেষ্ট কৰি ল'লোঁ, এইখিনি দি ল'ম। দি অকণমান লৰাই ল'ম। আপোনালোকে এনেদৰে ট্ৰাই কৰি চাবচোন। বহুতে এনেদৰে খাই পাইছে। তথাপিও যদি যিসকলে খাই পোৱা নাই, এনেদৰে এবাৰ ট্ৰাই কৰি চাব। বহুতেই ভাল লাগে খাই কেনে। আৰু এতিয়া যিহেতু পালেঙৰ ছিজন, তো পালেং শাক সহজে পোৱাও যায় ঘৰে ঘৰে। এতিয়া আপোনালোকে খাই চাব এবাৰ। শাকখিনি দি বেছি টাইম নাভাজোঁ, অলপ টাইম ভাজিম। ভাজি কেনে তাৰপিছত ইয়াতে মই অলপমান গাখীৰ দি দিম গ্ৰেভিৰ কাৰণে। পানীও দিব পাৰি, গাখীৰ দিলে অলপ সোৱাদ বেছি ভাল হয়। অকণমান চেনি দি ল'ম। চেনিটো দিলে মানে নিমখীয়া মিঠা এটা সোৱাদ, ধুনীয়া সোৱাদ উঠে। যিহেতু পনীৰৰ অলপ ক্ৰিমি টাইপ খাই ভাল লাগে, তো অলপ চেনি দিছোঁ নিমখীয়া মিঠা সোৱাদটো উঠিবৰ কাৰণে। এইখিনি হৈ গ'ল ভাজি লোৱা। এতিয়া মই ইয়াতে অলপমান গাখীৰ দি দিম। গাখীৰখিনি দি ভালদৰে লৰাই দিম। গেছটো ল' ফ্লেমত ৰাখিব, নহ'লে গাখীৰখিনি ফাটি যাব পাৰে।
ল' ফ্লেমত ৰাখি কেনে এইখিনি অলপ লৰাই কেনে ইয়াতে মই এতিয়া পনীৰখিনি দি পনীৰখিনি অলপ সিজিব দিম। পনীৰখিনি মই ফ্ৰাই কৰি লোৱা নাই। এনেকৈ পালেং পনীৰ বনালে একচুৱেলি ফ্ৰাই কৰিব নালাগে, কেঁচা দিলে সোৱাদটো বেছি ভাল হয়, ছফ্ট হৈ থাকে পনীৰখিনি। এতিয়া মই পনীৰখিনি ইয়াতে দি ল'ম। পনীৰখিনি দি অকণমান লৰাই লওঁ। এতিয়া ঢাকন এখন লগাই দি মিডিয়াম ফ্লেমত 5 মিনিটমান সময় হ'ব দিম। ঢাকনখন লগাই এতিয়া মিডিয়াম ফ্লেমত ৰাখি 5 মিনিট সময় হ'ব দিম। আমাৰ পালক পনীৰ হৈ গ'ল। এতিয়া মই ইয়াতে 2 টুকুৰমান পনীৰ ৰাখি থৈছিলোঁ, সেইখিনি ওপৰত গ্ৰাইণ্ড কৰি দিম। মানে মই 4 টুকুৰমান পনীৰ কিউব এনেকৈ গ্ৰাইণ্ড কৰি লৈছোঁ, এইখিনি গাৰ্নিছ কৰি দিম ইয়াৰ ওপৰত। পনীৰ আমাৰ হৈ গ'ল। এতিয়া মই ইয়াতে অলপমান লাষ্টত ওপৰৰ পৰা বাটাৰ দি ল'ম ওপৰত। এনেদৰে আপোনালোকে খাই চাব। ৰেচিপিটো যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'লোঁ। পালক পনীৰ আমাৰ হৈ গ'ল। এইটো আপোনালোকে ৰুটি, পৰঠা বা ভাত বা পোলাও যিকোনো বস্তুৰ লগত খাব পাৰে। খাই খুবেই ভাল লাগে। ৰেচিপিটো আপোনালোকে ট্ৰাই কৰিব আৰু আশা কৰিলোঁ ভাল পাব বুলি। যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, বাই বাই।